विधानसभा बिसायख'थिनि समा खाथि सौफैनाय लोगो-लोगोनो मोनफ्रोमबो राजखान्थि दोलोफोरनि बिसायख'थि सांग्रांथिया बारायदों। रायजोनि गेजेराव हाबफैदों राजखान्थि दोलोफोरनि टिकेट दाबिगिरि दैदेनगिरिफोरा। मानास विधानसभा समितिनि बिपिएफ दोलोनि टिकेट दाबिगिरि दैदेनगिरि डक्टर नबजित बर्मन रायजोनि गेजेराव थांनानै जागायजेनबाय सावरायलायनाय मेल। बियाबनिनो बाक्सा जिल्लानि सालबारिनि पाटला गामियाव दिनै रायजोजों लोगोसे सावरायलायो डक्टर नबजित बर्मनआ। मानास विधानसभा समितियाव सावस्रि, सोलोंथाइ, लामा सामाखौ लानानै गुबुन-गुबुन जें दं, बेनि थाखाय रायजोनि गेजेराव हाबफैदों होननानै खौरांनि गेजेरजों बिबुंथि लाखियो डक्टर नबजित बर्मनआ। दोलोनि हाइकमान्डनि बिथोन बायदियै आं रायजोनि गेजेराव फैदों। मानास विधानसभा समितियाव बिपिएफ दोलोनिफ्राय टिकेट मोनगोन होननानै आं आसा खालामदों होननानै फोरमायदों डक्टर नबजित बर्मनआ। ৰাজ্যৰ মাজত সোমাই আহিছোঁ যেহেতু মানস সমষ্টিটো বিভিন্ন সমস্যাৰে জৰ্জৰিত সমস্যা বহুত আছে এটা সেন্টেন্সত কৈ শেষ কৰিব নোৱাৰি স্বাস্থ্যৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক ৰাস্তা ঘাটৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত পিছ পৰি আছে মানস সমষ্টি যদিও নৱগঠিত সমষ্টি আমি এই সমষ্টিটো উদ্ধাৰৰ ক্ষেত্ৰত আমি সকলো সচেতন নাগৰিকে আগবাঢ়ি ওলাই আহিব লাগিব এই ক্ষেত্ৰত বহুতো ৰাজ্যৰ লগত কথা পাতিছোঁ মত বিনিময় কৰিছোঁ গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ চিকিৎসক হিচাপে ৰাইজৰ সেৱা কৰি আহিছে ইয়াৰ পিছতো ৰাজনৈতিকভাৱে সেৱা কৰিবলৈ ওলাইছে কিয় মনলৈ আচ্ছা একচুৱেলি চিকিৎসাৰ ক্ষেত্ৰত আমি সমাজৰ লগত আগৰ পৰাই জড়িত বহুত বছৰৰ পৰাই আমি স্বাস্থ্যৰ জৰিয়তে বা অন্যান্য দিশৰ জৰিয়তে আমি বিভিন্ন ক্ষেত্ৰত সমাজৰ মাজত সোমাই পৰোঁ আমি এই অঞ্চল বুলি নহয় বিভিন্ন অঞ্চলত আগতেও বহুত ফ্ৰী হেল্থ কেম্প কৰিছোঁ বা হেল্থৰ উপৰিও বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ হেল্প কৰি আহিছোঁ গতিকে সমাজ সচেতন নাগৰিক হিচাপে বা সমাজৰ হকে কিবা এটা কৰাৰ আগৰ পৰাই হেঁপাহ আৰু ভৱিষ্যতে কৰি যাম বুলি মই আশাবাদী টিকটৰ ক্ষেত্ৰত আজিলৈকে আশাবাদী হৈ আছোঁ ওপৰৰ পৰাও হাইকমাণ্ডেও আশ্বাস দিছে মোক ৰাইজৰ লগত আলোচনা বিলোচনা কৰিব দিছে ৰাইজৰ মাজত সোমাই যাব দিছে গতিকে সেই ক্ষেত্ৰত মই বিভিন্ন অঞ্চলৰ আমাৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ লগত আলোচনা বিলোচনাৰ মাধ্যমেৰে মই আগবাঢ়িছোঁ এইটো একচুৱেলি প্ৰচাৰ নহয় ঠিক মই জাষ্ট আলোচনা কৰি আহিছোঁ কাৰ কি সমস্যা কেনে ক্ষেত্ৰত এই ক্ষেত্ৰত মই আগবাঢ়িম নে নাবাঢ়িম বা কি সঠিক সিদ্ধান্ত কি ল'লে ভাল হ'ব তেনেকৈহে আগবাঢ়ি ওলাই আহিছোঁ এইটো কেম্পেইনিং নহয় মানস সমষ্টিত বিজেপিৰ পৰা কেইবাজনো প্ৰাৰ্থী ইয়াৰ ঠিক প্ৰত্যাহ্বান নহয় একচুৱেলি বিজেপি আৰু বিপিএফ যিহেতু এলায়েন্সত আছে মই টিকেটৰ দাবী কৰিম বিপিএফৰ ওচৰত আৰু বিপিএফৰ যদি যোৱাটো পৰিষদীয় নিৰ্বাচনত চাই আমি যদি চাওঁ মথনগুৰি সমষ্টিটো বিপিএফৰ হাতত আছে বিপিএফ জিকিছে শালবাৰী সমষ্টিটোত বিপিএফ জিকিছে ককলাবাৰী সমষ্টিটোত অলপ ভোটত বিপিএফ হাৰিছে কিন্তু তিনিটা পৰিসৰতে বিজেপি হাৰিছে তেনে ক্ষেত্ৰত কি হিচাপত কি যুক্তিত সিহঁতে টিকেট বিচাৰি আছে মই বুজা নাই বা তথাপি আমাৰ যিহেতু এলায়েন্সত আছে দলে যি সিদ্ধান্ত লয় তাকে মানি চলিম হয় আশা কৰি আছোঁ